have a nice day. আজি মৰ্ণিং মই এনেকৈ মোবাইলটো লৈ পিনে ব্লগ ষ্টাৰ্ট কৰিব আহি গ'লোঁ। একচুৱেলি আজি এটা বিশেষ দিন। আজি আমাৰ ঘৰত আহিব আলহী, আৰু কোন আলহী আহে মই আপোনালোকক নিশ্চয় দেখাব চেষ্টা কৰিম। তো সেইকাৰণে অকণমান আজি জল্দি উঠিলোঁ আৰু ফ্ৰেছ আপ হৈ আহি ভাবিলোঁ কি এই বিশেষ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বিশেষ দিন এইকাৰণে কোনো আজি উৎসৱ নহয়, কোনো একো নাই, বাছ মানে কি যেতিয়া আমাৰ ঘৰত আলহী আহে আৰু এতিয়া মোৰ ফেমিলি মানে আমাৰ ফেমিলিটো বা মই বহুত বেছি এক্সাইটেড হৈ যাওঁ। তো যি কি নহওক মই দিনটো কি কৰোঁ, কি খাওঁ, ক'ত যাওঁ মই গোটেইখিনি দেখাম। গতিকে যদিহে আপোনালোকে মোৰ ব্লগ চাই ভাল পায় তেতিয়াহ'লে গোটেই ব্লগটো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। তেতিয়াহ'লে লগ পাম অকণমান পিছত। এতিয়া মই মোৰ কামখিনি ফাৰ্ষ্টত দেখাইছোঁ। এই ল'ৰা ছোৱালী হাল ইমান মৰম লগা কাপটোত আছে এনেকৈ লিখা, তো ভাল লাগে নহয় জানো। তো এতিয়া লৈছোঁ মই লাল চাহ, আৰু লগত আছে বিস্কুট আৰু কেক আৰু পিঠা। কিন্তু পিঠাখন মই নাখাওঁ, খাম বিস্কুট আৰু কেক লাল চাহেৰে। তো ঠিক আছে, মই চাহকাপ খাই লৈ আপোনালোকক কি পাৰোঁ দিনটো দেখাই যাম। এয়া দেখিছে মাই বঢ়িয়াকৈ পিঁয়াজখিনি গোটেই কাটি থৈ দিছে ইয়াতে, আৰু ইয়াত আছে আলুখিনি, আৰু ইয়াত আছে মাছ ভাজি। তাৰপিছত এইখিনি হৈছে গোটেইখিনি যিখিনি মায়ে মছলা দিব, আৰু লগতে আছে শুকান জলকীয়া। তাৰপিছত এয়া মাংস মায়ে বহাই দিলে, এয়া হৈছে মটন, আৰু এয়া বনালে। নেক্সট মাছটো বনাব। আৰু ইয়াত কি আছে মই চাই দিওঁ এবাৰ, গৰম আছে ইয়াত, মই নুখুলোঁ বাৰু, গৰম আছে, পিছত দেখাম অলপ পিছত। তো এতিয়া মায়ে এইখিনি এনেকৈ বনাই দিলে। তো নেক্সট দেখাই আছোঁ মায়ে কি বনাই আছে। এয়া আমি গোটেইবিলাকে বৰশী বোৱাত ব্যস্ত হৈ পৰিলোঁ। চ' এতিয়া বৰশী মাৰি আছোঁ, চাই থাকক।
ওলাইছোঁ অকণ ফুৰিবৰ কাৰণে আলহীৰ লগত চ' কি দেখাব পাৰোঁ মই দেখাই যাম চাই থাকিব অ'কে এইখন আমাৰ ওচৰৰ দলং হয় আৰু দলংখন আমি প্ৰায়ে যাই থাকোঁ আৰু ইমান ধুনীয়াকৈ বনাইছে বৰ্তমান দলংখন খুব ধুনীয়া হৈছে আৰু এয়া আমি এতিয়া যাই আছোঁ सौदा कोई कर लिया चुपके निगाहों ने दिल से इश्क का वादा कोई कर लिया ইমান ধুনীয়া দৃশ্য আৰু লগতে মোৰ ভাল লগা এটি গীত আৰু এনেকৈ আমি গৈ থাকিলোঁ বৰপেটা সত্ৰলৈ অৱস্থা দেখিছেনে একেবাৰে গৰমত মানে অৱস্থা নাই আৰু এইপিনে মাছখন নল'লে নহয় তো এনেকৈ যাই আছোঁ আৰু অকণ মাজে মাজে য'তে মুখত চুমা এটা কমি যায় তো এনেকৈ আমি গৈ থাকিলোঁ কীৰ্তন ঘৰৰ সন্মুখত থকা কেইখনমান দোকান আপোনালোকক এনেকৈ দেখালোঁ যদি আপোনালোকে বাহিৰৰ পৰা আহে তেতিয়াহ'লে গোটেইবোৰ বস্তু ইয়াতে ল'ব পাৰে যি লাগে গোটেইবোৰ সামগ্ৰী ইয়াতে পোৱা যায় আৰু এইখন দেখিছেনে মোৰ বাবাৰ ফটো আৰু মই শিৱ বাবাক খুব বেছিকৈ মানো গতিকে তেওঁৰ ফটোখন এনেকৈ উঠাই আনিলোঁ মই এয়া হৈছে আমাৰ বৰপেটাৰ কীৰ্তন ঘৰ ভিতৰত মই বিশেষ অসুবিধাৰ কাৰণে যোৱা নাই কিন্তু বাহিৰৰ দৃশ্য আপোনালোকক মই এনেকৈ দেখাইছোঁ
জেঠিমা আৰু দাদাহঁত গৈছে ভিতৰত এনেকৈ সেৱা কৰিব, কিন্তু মই যোৱা নহ'ল। कुछ इस तरह से हो गया शामिल, तेरे बिन चलूं भीड़ में तो तन्हा हूँ, आए ना हो कोई नजर आए मुझको तू ही, मैं भी तेरा चेहरा हो गया, है यही इरादा तुझे चाहूं तुझसे ज्यादा, तुझसे है ये वादा। আৰু মোৰ ভাল লগা ধুনীয়া ধুনীয়া গীতৰ মাজেৰে আমি আহি থাকিলোঁ ঘৰৰ পিনে। তো ৰাস্তাত যিখিনি মই ভাল ভাল দৃশ্য দেখিলোঁ আপোনালোকৰ কাৰণে সেইখিনি মই ভিডিঅ' কৰি লৈ আহিলোঁ আৰু আপোনালোকক মই দেখাই দিলোঁ। তো চাই কেনেকুৱা পালে নিশ্চয় ক'ব আৰু আগলৈ ব্লগটো চাই থাকিব। আকাশখন যে ইমান ধুনীয়া লাগিছে নহয় যে মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ। দাদাহঁত যাবগৈ এতিয়া। যি কি নহওক চব বস্তু এটা সমাপ্ত সময় থাকে। তো গ'লে যদিও আজি দিনটো খুব বেছি ভাল লাগিল আৰু ইমান ধুনীয়া দৃশ্য দেখি মনটো খুব বেছি ভাল লাগিল। দেখুৱালোঁ আৰু মই দিনটো যিমানখিনি পাৰিলোঁ কম সময়ৰ ভিতৰত শ্বুট কৰি আপোনালোকৰ বাবে এটা ভ্লগ মই ৰেডি কৰিলোঁ। গতিকে যদিহে ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ। লগ পাম অন্য এটি নতুন ভ্লগত। তেতিয়ালৈ শুভৰাত্ৰি।